ইউটিউব চেনেল। আজি মই এটা নতুন মানে এনেকা ভিডিঅ' বনাবলৈ কোনো জেগা পোৱা নাই, তো ভাবিলোঁ ঘৰৰ ওচৰৰ পৰা যে যিবোৰ প্লেচ আছে সেইবোৰকে মানে অলপ ঘূৰি পিনে ভিডিঅ' এটাকে বনাম বুলি ভাবিলোঁ। মই এতিয়া আছোঁ হেলেমত আছোঁ। মোৰ পিছপিনে আছে এটা চাহপাত ফেক্টৰী, আপোনালোকে চাব পাৰে। সেইটো হ'ল এটা চাহপাত ফেক্টৰী। একো ভিডিঅ' দিব পৰা নাই, সেইটো কাৰণে ঘূৰি আহিলোঁ আৰু অলপ ভাবিলোঁ ইয়াত ভিউটো মানে বহুত মজা জেগা আছে। মই ইয়াত বাগানৰ মাজতে ঘূৰিম, আপোনালোকক যিমান পাৰোঁ দেখাম কেনেকা জেগা আছে। কিন্তু চাওক বহুত মজা ভিউ আহে ইয়াত, মজা ভিউ হয়। চাওক প্লেচটো চাওক কিমান মজা প্লেচ হয়, বহুত মজা ভিউ আহে ইয়াত। আহিব পাৰে, ফটো উঠিব পাৰে। এইবোৰ দেখিছোঁ, এইবোৰ দেখাত আপোনালোকৰ এইটো বস্তু লাগিছে না, দেখাত লাগিছে আপোনালোকৰ কুঁহিয়াৰ নিচিনা লাগিছে। মোৰ লগৰটোৱে কয় এইটো কুঁহিয়াৰ হয়, কিন্তু এইটো কুঁহিয়াৰ নহয়, এইটো আন কিবা গছে, ময়ো নাজানো ইয়াৰ নাম কি হয়। আৰু আজি মই এটা বস্তু আনবক্সিং কৰিম, মানে মই এইটো আজি আনিছিলোঁ। মই মেছ'ৰ পৰা অৰ্ডাৰ দিছিলোঁ, কিন্তু অহা দেৰি হোৱাৰ কাৰণে মই দোকানৰ পৰাই কিনি আনিলোঁ। ভিডিঅ' বনাবলৈ মোৰ বহুত দিগদাৰ হৈ আছিলে, মাইকৰ প্ৰব্লেম হৈ আছিলে, সেইটো কাৰণে এইটো আনিছোঁ। এতিয়া আহক এইটো আনবক্সিং কৰি মই দেখাম আপোনালোকক। এইটো আনবক্সিং কৰিম। আমাৰ আনবক্সিং কৰা ষ্টাইল বেলেগ অলপ, মানে এনেকৈ নাহে যে, মানে ভৰি দি টানি দিব। এইডাল আনিলোঁ, এইটো হয় ৰিয়েলমিৰ হয়। আৰু বাকী মই ষ্টেচনত যিটো ভিডিঅ' কৰিছিলোঁ, ভিডিঅ'ত যিটো ভইচ আহিছে এইডাল দি কৰাই হয়। আৰু এইখন হ'ল ৰাজধানী এক্সপ্ৰেছ, চাই লওক। ৰাজধানী এক্সপ্ৰেছ গৈ আছে।